মেঘালয়ের মধ্যে গা ধুতে গেলা বাংলাদেশের বর্ডার পার করে আইসি ব্যারিকেড পার করে সবাই যাইতেছি আজকাল মেঘালয় মধ্যে যায় এরা ডুবডুমু লগৰ কেইটাৰ লগত আজি এটা স্পেচিয়েল ৰাইড কৰিবলৈ গৈ আছোঁ এইফালে অভিজিত নৱজিত কানাই আৰু ইফালে দেৱ গোৱালপাৰা টাউনৰ পৰা আজি আমি গোৱালপাৰা ফালেলৈ গৈ আছোঁ আমি টোটেল 6জনকৈ ল'ৰা আৰু 4টা স্কুটি লৈ গৈ আছোঁ আমাৰ লগত এইফালে কানাই এয়া অভিজিত আৰু নৱজিত আৰু আগফালে গুড্ডু আৰু নয়ন আৰু এটা স্কুটিত দেৱ আৰু মই বহি আছোঁ সো গাইজ স্কুটিৰ ভিতৰত মই TVS এণ্ট্ৰকৰ স্কট এডিশ্যনৰ ব্লেক মেটাৰটো বহুত বেছি ভাল পাওঁ তো আপোনালোকে কোনটো স্কুটি ভাল পায় কমেণ্ট বক্সত জনাব বলবলাৰ পৰা ভিতৰৰ ফালে যাব লাগে য'ত আমি গৈ আছোঁ তো মানে বহুত দূৰে হয় তো ইয়াৰ পৰা এনেকৈ ৰাস্তা ঘাট দেখিবলৈ খুব ধুনীয়া আৰু খুব ধুনীয়া পৰিৱেশ দেখাত পুৰা চাফা হয় যদি মই আপোনালোকক ৰাস্তা ঘাট দেখাই থাকোঁ তো ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব তো গতিকে মই যিমান পাৰোঁ আপোনালোকক শ্বৰ্ট ফৰ্মত ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম সো গাইজ এনেকৈ আমি গাঁৱলীয়া অঞ্চলৰ ভিডিঅ'ৰে ৰাস্তাৰে গৈ আছোঁ কিয় কবি কিয় কক মন ভাল নহয় মোৰ আজি কি আজকে মন ভালো নাই কিয় তেল নাই গাড়ি সো গাইজ আমি আহি পেলাই ইয়াত ৰখিলোঁ কাৰণ আমাৰ লগৰ কেইজনমান এতিয়াও আহিয়ে পোৱা নাই ইহঁতে ৰাস্তাত হেৰাই গ'ল তো এইফালে নয়ন আছে আৰু এইফালে দেৱ আছে তো আমি এইফালে ৰখি আছোঁ তো তেওঁলোকে অহাৰ পিছত আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম যাত্ৰা আৰম্ভ কৰাৰ মাজতে অকণমান ৰৈ দিছিলোঁ তো এনেকৈ আমাৰ অভিজিত আৰু নৱজিত আহি পালে নৱজিতক সুধিলোঁ ভাই সকলোখিনি ঠিকে আছে না অঁ আছে 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 এনেকৈ পানী বুনি খাব লাগিছে পানী খাই আছে এইফালে হেলমেট দি মুখত হাঁহি আৰু পানী সো গাইজ হাঁহি ধেমালিৰ মাজত এনেকৈ আমি সকলোৱে আহি পালোঁ আৰু এইফালে আমাৰ স্কুটিবোৰ পাৰ্কিং কৰি আছে ইয়াৰ পৰা আপোনাৰ ৱাটাৰফলৰ যোনটো চাউণ্ড সেই চাউণ্ডটো মানে আহি আছে চাউণ্ডটোতো বাৰু আহি আছে কিন্তু এইফালে দাদাই নিজৰ বাইকখন ধুই আছে চ' আপোনালোকক যোনটো ঝৰ্ণা দেখাম বুলি কৈছিলোঁ যোনটো ৱাটাৰফল দেখাম বুলি কৈছিলোঁ দেখিব পাৰে আপোনালোকে এইটো ৱাটাৰফল এইটোৱে ৱাটাৰফল আৰু আপোনালোকে দেখিব পাৰে খুব অৰুণাচলৰ নিচিনা পৰিৱেশ ইয়াত আৰু এইপিনে দেখিব পাৰে একদম মিনি অৰুণাচল হেই এই কৰ পুলি পৰি আছে সো গাইজ বহুত বেছি ভাল লাগি আছে আৰু এনেকৈ হাঁহি ধেমালি অকণমান ঠাট্টা কৰাৰ পিছত খুব ধুনীয়া এটা ঠাইলৈ মানে আহিছোঁ ভিডিঅ'টো চাই থাকিব আৰু এইফালে দেখিব পাৰে নয়ন আগলৈ যোনটো ই জানে ই আগতে আহিছিলে তো আমি ইয়াৰ লগতে আমি আহিছোঁ ই আমাক ইয়াতলৈ লৈ আহিছে এনেকুৱা বাংলাদেশৰ বৰ্ডাৰ পাৰ কৰি আমি ইণ্ডিয়াত প্ৰৱেশ কৰিম এই তাৰৰ বেৰা দেখিছে তাৰৰ এনেকুৱা সকলোৱে ঘুচপেটীয়া খুচি আছে মানে ইণ্ডিয়াত সোমাই আছে বগা পিন্ধাটো চুৰ কিন্তু এটা হালধীয়া ল'ৰা এটা গৈ আছে না এইবাৰ ই যাব এইবাৰ চ' গাঁৱৰ পৰা বহুত ভিতৰৰ ফালে আমি আহিছোঁ তো ইয়াত এনেকৈ ব্লগ শ্বুট কৰি আছোঁ আপোনালোকৰ বাবে আৰু মোৰ বাবে চ' গাইজ মোৰ হাঁহিতে আপোনালোকে গম পাব পাৰে কেনেকুৱা এনজয় হৈ আছে আৰু ইপিনে সকলো গৈ আছে আমি পাহাৰ বগাই আছোঁ গাইজ এনেকৈ লগৰকেইটাৰ লগত পাহাৰ বগাই বগাই আমি সেই ৱাটাৰফলটো বিচাৰি গৈ আছোঁ গাইজ দেখিব পাৰে এনেকুৱা মটৰ বটল আৰু প্লাষ্টিকৰ বটল পেলাই থৈ দিছে এইবিলাক কিন্তু কৰিব নাপায় গাইজ এটা ধুনীয়া এটা পৰিৱেশত এনেকুৱা যদি কৰে বহুতে বেছি বেয়া লাগে আমাৰ আগতে কিছুমান মানুহ ইয়াত পিকনিক খাবলৈ আহিছিলে বহুত ভাল লাগি আছে দেখিব পাৰে একদম পাহাৰীয়া পৰিৱেশ এনেও মোৰ পাহাৰীয়া ঠাই বৰ ভাল লাগে থাকোৱে পাহাৰত আৰু ভাল পাওঁ পাহাৰ এনেকুৱা দেখিব পাৰে চাৰিওপিনে আপুনি দেখিব পাৰে যে ৰবাৰৰ খেতি কৰিছে এইবিলাক চব ৰবাৰৰ গাছ হয় সকলোখিনি ৰবাৰৰ গাছ হয় তো ৰবাৰৰ গছৰ আপোনালোক এটা মই নিয়ম দেখাই আছোঁ যে আপোনালোকে দেখিব পাৰে এইবিলাক যে কাটিছে এনেকুৱা দেখিব পাৰে ৰবাৰবিলাক কাটি দিয়ে কাটি পেলাই এনেকুৱা এটা বাতি দি দিয়ে য'ৰ ৰবাৰটো পৰে তেওঁলোকে আগলৈ গ'ল তো মই আগলৈ যাম চ' গাইজ এইটোৱে ৱাটাৰফল যোনটো আপোনালোকক কৈছিলোঁ আমেজিং প্লেচ চ'
চ' গাইজ পাহাৰ বুলি ক'লে বহুত বস্তু মনলৈ আহে এনেকুৱা ৱাটাৰফলটো কমনে কথা তো এনেকুৱা পাহাৰৰ ভাইবছ কাৰ কাৰ ভাল লাগে কমেণ্ট বক্সত প্লিজ জনাব মোৰ দৰে কোন কোন পাহাৰ ভাল পায় আৰু পাহাৰটো ভাল লাগে ধৰ সকলোৰে এনেকুৱা ৱাটাৰফল আৰু এনেকুৱা পাহাৰ দেখিলে মনলৈ এটা গানে আহে জানে আপোনালোকে কোনটো গান বাহুলীৰ এই গানটো এয়া হ'ল ৱাটাৰফল চ' গাইজ এনেকৈ আমি কেইজনমানে গা ধুলোঁ যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়া মোৰ ভিডিঅ'টো ছাপোৰ্ট কৰিব আজিলৈ ইমানেই